এইটো সাব ডিভিশন লেভেল এইডছ এণ্ড এপ্লায়েন্সেছ ডিষ্ট্ৰিবিউশ্যন ফৰ CWSN। একচুৱেলি এই প্ৰগ্ৰামটো আমাৰ যোৱা 3 দিন ধৰি চলি আছে, আজি তৃতীয় দিন আৰু অন্তিম দিন। আমাৰ যিখিনি কোকৰাঝাৰ জিলাত বাধাগ্ৰস্ত ল'ৰা ছোৱালী আছে, এই বাধাগ্ৰস্ত ল'ৰা ছোৱালীসকলক প্ৰত্যেক বছৰে সমগ্ৰ শিক্ষাৰ পৰা বিভিন্ন ধৰণৰ এইডছ এণ্ড এপ্লায়েন্সেছ দিয়া হয়। তাৰ মাজতো যিখিনি ৰৈ যায়, এইখিনিৰ কাৰণে চিন্তা কৰি আমাৰ BTCৰ অনাৰেবল CM শ্ৰী প্ৰমোদ বড়ো ছাৰে আমাক এটা ৰিকুৱাৰমেণ্ট দিব দিছিল, আৰু এই ৰিকুৱাৰমেণ্ট মতে ফাৰ্ষ্ট বেটছত 200জন ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ সা সঁজুলি প্ৰদান কৰিছে। তাৰে ডিষ্ট্ৰিবিউশ্যন আমি কৰি আছোঁ। কিমানজনক দিয়া হ'ল? আজি আমি গোসাইগাঁও সাব ডিভিশ্যনত 51জনক আমি দিলোঁ। ইয়াৰ আগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ৱাইজ BTC ছেক্ৰেটেৰিয়েটত এটা প্ৰগ্ৰাম কৰিছিলোঁ, তাতে কিছু দিছোঁ। কোকৰাঝাৰ সাব ডিভিশ্যনত পৰহি কিছু দিছোঁ। যোৱাকালি আমি পৰ্বতঝাৰ সাব ডিভিশ্যনত দিছোঁ, আৰু গোসাইগাঁও সাব ডিভিশ্যনৰ আজি 51জনক আজি ইয়াৰ পৰাই আমি ডিষ্ট্ৰিবিউট কৰিলোঁ। আমি আজি ইয়াতে দিলোঁ হুইল চেয়াৰ, বিগ স্মল, ট্ৰাইচাইকেল, বিগ স্মল, ব্লাইণ্ড ষ্টিক, MR কিটছ, ব্ৰেইলি কিটছ, তাৰপিছত হেয়াৰিং এইডছ এটচেট্ৰা। আজিৰ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে আমাৰ এই 28 নং গোসাইগাঁও সমষ্টিৰ মাননীয় MLA শ্ৰী জিৰণ বসুমতী ছাৰে উপস্থিত আছিল, আৰু তাৰ লগতে সহযোগ কৰিছে এই ব্লকৰ BO দৈমালু বসুমতাৰী, কচুগাঁও ব্লকৰ SI আশু বসুমতাৰী, আমাৰ ছিনিয়ৰ CRCC প্ৰদ্যুৎ চক্ৰৱৰ্তী, আৰু আমাৰ এই ব্লক আৰু কচুগাঁও ব্লকৰ বিভিন্ন RP ARP আৰু বিভিন্ন বিষয়ববীয়াসকল।